সব জায়গাত ৰাজনীতি নচলে বুজিছে আপুনি যি ৰাজনীতি কৰি আছে নহয় আপুনি যে কৈছে যে অখিল গগৈ ডাঙৰীয়া এনেকৈ কৰিছে কি অখিল গগৈয়ে যে এনেকৈ সেৱা কৰিছে এইটো আপুনি দেখা নাই আপুনি কৈ আছে যে সংখ্যালঘু এলেকাত জীৱিত কালত সংখ্যালঘু এলেকাত জুবিন দাক দি কেতিয়াও কোনো অনুষ্ঠান পাতা নাই আপুনি নাজানে আপুনি এইবিলাক মানে খুচৰি নাথাকিব বুজিছে আপুনি যিকোনো বস্তু ৰাজনীতিলৈ ঠেলি নিদিব কাৰণ জুবিন দা আমাৰ আৱেগ হয় জুবিন দাৰ কাৰণে আমি যি ন্যায় বিচাৰি আছোঁ আপোনাৰ কাৰণে আপুনি ন্যায় যদি দিব নোৱাৰে আপুনি হাত দাঙি দিয়ক কিন্তু আপুনি খুচৰি নাথাকিব যে জুবিন দাৰ কাৰণে এইটো কৰা নাই বাংলাদেশৰ পৰা গায়ক আনিছে আপোনালোকে ইমানে যে জুবিন দাক ভাল পায় জীৱিত অৱস্থাত কিয় বাংলাদেশৰ পৰা মমতাজক আৰু বাংলাদেশৰ পৰা মমতাজক আপুনি সম্বৰ্ধনা জনাইছে মমতাজক আপুনি জনাইছে মমতাজক এইবিলাক যে সব আজিকালি ডিজিটেল যুগ হয় নহয় সব এইবিলাক কেমেৰাত সব এইবিলাক ৰেকৰ্ড আছে আপোনালোকে যে শৰাই দিছে গামোচা দিছে মমতাজক এইবিলাক সব ৰেকৰ্ড আছে বুজিছে খালি মানে চালে বাৰে কথাবিলাক কোবালে নহ'ব নহয় হা অখিল গগৈয়ে হেৰি কৰিছে এনেকৈ কৰিছে তো এইবিলাক নহয় আপুনি সব বস্তুত মাথা নামাৰিব আপুনি যদি সঁচাকৈ আপুনি যদি এইটো যদি আমাক যদি ন্যায় দিব বা অসমবাসীক যদি ন্যায় দিব নোৱাৰে আপুনি এইটোত মাথা নামাৰিব আপুনি মনে মনে আপোনাৰ জেগাৰ পৰা আঁতৰি যাবৰ চেষ্টা কৰক কাৰণ অসমৰ ৰাইজে যি ন্যায় বিচাৰি আছে জুবিনদাৰ কাৰণে আপুনি ন্যায় দিব বুজিছে আপুনি সব জেগাতে পলিটিক্স নকৰিব অসমবাসী ন্যায় বিচাৰি আছে জুবিনদাৰ কাৰণে ন্যায় লাগে আৰু এতিয়া আকৌ বোলো কোনোবাই কৈ আছে যে গৰিমা গাৰ্গ বাইদেউ এই জালুকগুৰিৰ পৰা ইলেকশ্যন খেলিব সেইটো লৈ পেলাই আপোনাৰ মাথা গৰম হৈ আছে কোনোবা কৈ আছে যে আপোনাকে ভোট নিদিব বুলি সেইটো লৈ আপুনি মানে বিভিন্ন সংবাদমূলত বিভিন্ন মানে আমুক তামুক হেৰি কৰি আপুনি কাম কৰক কাম কৰিলে আপোনাক ৰাইজে এনেই হেৰি কৰিব ৰাখিব কাম যদি নকৰি যদি চালে বাৰে কথাবিলাক কোবাই থাকে নহয় আপোনাক কোনেনো মানি ল'ব আকৌ কাৰণ অসমত এটা সম্পদ হেৰাইছে হা অসম বুলি নহয় বিশ্বৰ এটা সম্পদ হেৰাইছে অসমৰ ৰাইজে আৱেগিক হৈ আছে তেওঁলোকে ন্যায় বিচাৰি আছে আমি ন্যায় বিচাৰি আছোঁ আপুনি চৰকাৰত আছে আপোনাৰ চৰকাৰ বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ চেণ্ট্ৰেলত মোদী চৰকাৰ আপোনালোকে যদি ন্যায় দিব নোৱাৰে এনেকৈ উল্টা পাল্টা কথাবিলাক নক'ব চিধা কথা বুজিছে আৰু মমতাজকতো আপোনালোকে আনিছে মমতাজক আনিছে বাংলাদেশৰ পৰা আপোনালোকে বাংলাদেশৰ পৰা মমতাজক আনিছে এয়া চাওক অসমৰ ৰাইজেবিলাক সব দেখি আছে আপোনালোকে আনিছে আৰু আপোনালোকে কাক দোষাৰোপ কৰি আছে কোনোবা এটা জাতিক দোষাৰোপ কৰি আছে